লগা হয়, কিন্তু এইখন অসমত লুইত আৰু বৰাকৰ পাৰত সকলো জাতি জনগোষ্ঠীৰ মানুহে আমি মিলি থকাটো উচিত, অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰাটো উচিত। গতিকে আমাৰ শত্ৰু কোন চিনি পোৱাটো উচিত। কোনে ইয়াত প্ৰভুত্ব ঘটাবলৈ বিচাৰিছে, কোনে ইয়াত ৰাজনৈতিকভাৱে শাসন কৰিবলৈ বিচাৰিছে, পৰিকল্পিত ষড়যন্ত্ৰেৰে খিলঞ্জীয়া মানুহখিনিক নিশেষ কৰিবলৈ চেষ্টা কৰা মানুহখিনি কোন। গতিকে এই শক্তিবিলাকক আমি চিনি পাই খিলঞ্জীয়া মানুহখিনি একত্ৰিত হৈ আমি অসমখনত সুৰক্ষিত কৰিব লাগিব, অসমৰ ভৱিষ্যত প্ৰজন্মক আমি সুৰক্ষিত কৰিব লাগিব। তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কাম কৰি আছে আৰু আমি কাম কৰি যাম। কিছু ভুল বুজাবুজি আমাৰ মাজত হৈছিল, যি ভুল বুজাবুজিৰ কাৰণে আমি যিমানখিনি আমাৰ কাম কৰিব লাগিছিল, আমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা আমি এক মধুৰ সম্পৰ্কৰ মাজেৰে আগবাঢ়ি যাব লাগিছিল, সেই কথাখিনিত আমি ক'ৰবাত অলপ পিছ পৰি ৰ'লোঁ। আজি ইয়াত আফচুৰ জিলাৰ আঞ্চলিক আহি পেলাই ভাল লাগিল। আমাৰ আফচুৰ লগত অলপ এটা গেপ আছে। এই গেপটো আমাৰ সিদিনা FRC মিটিঙত আহি আমি বহুখিনি দূৰ হ'ল আৰু আজি পূৰাই দূৰ হৈছে যে আমি সকলোৱে মিলিজুলি এই অঞ্চলৰ উন্নয়নমূলক, এই অঞ্চলৰ মানুহৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি একেলগে কাম কৰি যাম। তেওঁলোকে যিখিনি অভিযোগ আছে, সমস্যা আছে, সেইখিনি দিব। আমি শাসকীয় দল হিচাপে দিল্লীত আমাৰ চৰকাৰ আছে, অসমত আমাৰ চৰকাৰ আছে, স্থানীয় চৰকাৰ আমাৰ আছে, যে মানুহৰ মৌলিক অধিকাৰখিনি দিবৰ কাৰণে, এই অঞ্চলক আগুৱাই নিবৰ কাৰণে মই জনপ্ৰতিনিধি হিচাপে মোৰ যিখিনি নৈতিক দায়িত্ব আছে সেইখিনি পালন কৰি যাম। সহযোগিতা যিহেতু আগবঢ়াইছে, মানুহে সমৰ্থন আগবঢ়াইছে, গতিকে খুবেই ভাল লাগিছে। আজি আনন্দমুখৰ পৰিৱেশত এই অধিৱেশনত উপস্থিত হ'বলৈ পাই মই সুখী আৰু তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া সমস্যাখিনি সমাধান কৰিবলৈ প্ৰথম ফৰেষ্টৰ পৰা এখন FRCত আহিছে, মাটিৰ অধিকাৰ পাইছে। এতিয়া সকলো ডিপাৰ্টমেণ্টে ইয়াত কাম কৰিব, পঞ্চায়তৰ পৰা আৰম্ভ কৰি অসম চৰকাৰ যিখিনি ডিপাৰ্টমেণ্ট আছে, কেন্দ্ৰীয় চৰকাৰ যিখিনি ডিপাৰ্টমেণ্ট আছে, সেই বেৰিকেডটো আঁতৰি গ'ল, যিহেতু মাটিৰ অধিকাৰ পালে। এতিয়াৰ পৰা দেখিব যে ডেভেলপমেণ্ট ইয়াত কাম পূৰ্ণ গতিত চলিব। আসাম বিধানসভা ইলেকশ্যন আহি আছে, বিজেপিৰ দলৰ কিমান তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ দিশত চৰকাৰ গঠন কৰিব। মই সংখ্যাটো কৈ নিদিওঁ, কিন্তু অভিলেখ সংখ্যক সিটেৰে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব। তাৰমানে হিমন্ত বিশ্ব শৰ্মা কোন বুলি অসমৰ মানুহে নকয়, অসমক ভাল পোৱা মানুহে নকয়। হিমন্ত বিশ্ব শৰ্মা কোন বুলি সোধা মানুহটো হয় সি বিদেশী প্ৰেমী হ'ব লাগিব, বিদেশৰ প্ৰতি তাৰ টান থাকিব লাগিব, হয় পাকিস্তান প্ৰেমী নহয় বাংলাদেশ প্ৰেমী হ'ব লাগিব। কাৰণ অসমৰ কোনো মানুহে হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ অসমৰ 1 চনৰ পৰা তেওঁ অসমৰ জনপ্ৰতিনিধি হৈছে, মন্ত্ৰী হৈ আছে। সেইজন মানুহ যদি কোন বুলি সোধে, তেওঁ তাৰমানে বদৰুদ্দিন কোন বুলি সোধা নাই, তেওঁ জিন্নাকো চিনি পায়, বদৰুদ্দিনকো চিনি পায়, কিন্তু হিমন্ত বিশ্ব শৰ্মাক চিনি নাপায়। গতিকে সেইজন কি হ'ব পাৰে? চাওক, চৰকাৰ আহিলে হিন্দুৰ ভাগে থাকিব, মুছলমানৰ থাকিব, খ্ৰীষ্টানৰ থাকিব, চব জাতি জনগোষ্ঠী ইয়াত থাকিব। গতিকে ইয়াততো তেনেকুৱা হিন্দু, মুছলমান, খ্ৰীষ্টান লৈ ৰাজনীতি কৰাটো কথাটো নাহে। গতিকে তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰে, আমিও মনে মনে থাকিবলৈ কেতিয়াবা নিবিচাৰোঁ। গতিকে তেওঁলোকৰ প্ৰত্যুত্তৰ দিবলৈ যাওঁতে আমিও ক'ব লগা হয়। কিন্তু এইখন অসমত লুইত আৰু বৰাকৰ পাৰত সকলো জাতি জনগোষ্ঠীৰ মানুহে আমি মিলি থকাটো উচিত, অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰাটো উচিত। গতিকে আমাৰ শত্ৰু কোন চিনি পোৱাটো উচিত। কোনে ইয়াত প্ৰভুত্ব ঘটাবলৈ বিচাৰিছে, কোনে ইয়াত ৰাজনৈতিকভাৱে শাসন কৰিবলৈ বিচাৰিছে, পৰিকল্পিত ষড়যন্ত্ৰেৰে খিলঞ্জীয়া মানুহখিনিক নিশেষ কৰিবলৈ চেষ্টা কৰা মানুহখিনি কোন। গতিকে এই শক্তিবিলাকক আমি চিনি পাই খিলঞ্জীয়া মানুহখিনি একত্ৰিত হৈ আমি অসমখনত সুৰক্ষিত কৰিব লাগিব, অসমৰ ভৱিষ্যত প্ৰজন্মক আমি সুৰক্ষিত কৰিব লাগিব। তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কাম কৰি আছে আৰু আমি কাম কৰি যাম।